Hey everyone, সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৰে খবৰ ভাল। আজি মই আলুৰ দমৰ ৰেচিপি এটা লৈ আহিছোঁ। আহকচোন কেনেকৈনো বনাইছোঁ চাওঁ। প্ৰথমে মই আলু কেইটামান লৈছোঁ সৰু সাইজৰ। এই আলু কেইটা মই উহাই ল'ম। লৈছোঁ। এতিয়া এটা প্ৰেছাৰ কুকাৰ লৈছোঁ। তাত অলপ ৰিফাইন দিছোঁ আৰু এতিয়া মই এটা জলকীয়া দিছোঁ আৰু সৰু সৰুকৈ কাটি লোৱা দুটা পিয়াজ দি দিছোঁ। অলপ টাইম এইখিনি ভাজি ল'ম। পিয়াজখিনি মই 2 মিনিটমানৰ কাৰণে ভাজি ল'লোঁ। এতিয়া মই ইয়াত আদা নহৰু আৰু জলকীয়াৰ পেষ্ট 3 চামুচ দি দিম আৰু গোটেইখিনি ধুনীয়াকৈ মই মিক্স কৰি দিম। এতিয়া মই ইয়াত সৰু চামুচেৰে এচামুচ জিৰাৰ গুড়ি দি দিছোঁ আৰু গোটেইখিনি মই অলপ টাইম ভাজি ল'ম। এতিয়া মই ইয়াত এচামুচতকৈ অলপ কম জলকীয়াৰ গুড়ি দিছোঁ আৰু গোটেইখিনি মিক্স কৰি দিছোঁ। ইয়াত এচামুচ মই কাশ্মীৰী পাউডাৰ ব্যৱহাৰ কৰিছোঁ। কালাৰটো বহুত ধুনীয়া আহে। এতিয়া মই ইয়াত অলপ হালধি দি দিছোঁ আৰু এচামুচ মই টমেটো চচ ব্যৱহাৰ কৰিছোঁ আৰু গোটেইখিনি মই মিক্স কৰি ল'ম। এতিয়া মই গোটেইখিনি অলপ টাইম ভাজি ল'ম। এইখিনি ভাজি লোৱা হৈ গ'ল মোৰ। এতিয়া মই আলুকেইটা দি দিছোঁ। আলুকেইটাৰ লগতো মই অলপ টাইম ভাজি ল'ম। এতিয়া মই সোৱাদ অনুসৰি নিমখ দি দিছোঁ। মছলাখিনিৰ লগত মই আলুখিনি 3 মিনিটমান ভাজি লৈছোঁ। এতিয়া মই ইয়াত পানী দি দিম। পানী বহুত বেছি দি নিদিব। কম পানী দিলে সদায় আলুৰ দম খাই ভাল লাগে। এতিয়া মই কুকাৰৰ ঢাকনখন মাৰি দিম আৰু এটা চিটি আহিলে মই ঢাকনখন খুলি দিম। আলুৰ দমখন হৈছেই, তেলটো ধুনীয়াকৈ ওপৰলৈ উঠিছে। মোৰ ভিডিঅ'টি চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, লাইক কৰিব আৰু যদি আপুনি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে আগলৈ ভিডিঅ'সমূহ পাবৰ কাৰণে ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে থেংক ইউ।